সাহিত্য কলা সংস্কৃতিৰ চৰ্চাত নিজকে বিলীন কৰা ব্যক্তিয়ে ৰচিব পাৰে সৃষ্টিৰ নতুন বাট। প্ৰকৃত শিল্পী হ'বলৈ থাকিব লাগিব কামৰ প্ৰতি শ্ৰদ্ধা, ভক্তি, লগতে দায়িত্ববোধ। গুণশইকীয়া প্ৰকৃতাৰ্থত এগৰাকী শিল্পী। শিপাৰ সৈতে একাত্মবোধ থকা প্ৰকৃত শিল্পীগৰাকীয়ে হৈছে লোকশিল্পী গুণশইকীয়াদেৱ। আজি শ্ৰদ্ধাৰ শিল্পীগৰাকীক স্মৰণ কৰি আয়োজিত কাকলি সংগীত কাননৰ বাৰ্ষিক অনুষ্ঠান ধ্ৰুপদী সন্ধ্যালৈ আপোনা সবক মই অংকিতা গোস্বামীয়ে আন্তৰিক স্বাগতম জনাইছোঁ। আপোনালোক ইমান ব্যস্ততাৰ মাজত আহি আমাৰ মাজত উপস্থিত হৈছে, তাৰ বাবে আপোনা সবক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আগবাঢ়িছোঁ আজি ধ্ৰুপদী সন্ধ্যাৰ কাৰ্যসূচীলৈ। যিহেতু যিকোনো শুভ অনুষ্ঠানৰ আৰম্ভণি বন্তি প্ৰজ্বলনেৰে কৰা হয়, গতিকে আমি আগবাঢ়িছোঁ বন্তি প্ৰজ্বলন কাৰ্যসূচীলৈ। প্ৰিয় সুধীবৃন্দ, আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আজি আমাৰ মাজত আহি উপস্থিত হৈছে নগাঁও লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া। মই তেখেতক মঞ্চলৈ আদৰণি জনাইছোঁ। মঞ্চলৈ স্বাগতম জনাইছোঁ বিশিষ্ট সাংস্কৃতিক কৰ্মী মঞ্জুলা হাজৰিকা বাইদেউ আৰু লগতে জলি লস্কৰ বাইদেউ। মঞ্চলৈ আদৰণি জনাইছোঁ স্বনামধন্য শিল্পী গুণশইকীয়াৰ সহধৰ্মিনী পাৰুল শইকীয়া বাইদেউক। মই আটাইগৰাকী ব্যক্তিকে বন্তি প্ৰজ্বলন অনুষ্ঠানত ভাগ ল'বলৈ আন্তৰিক অনুৰোধ জনাইছোঁ। शिवाय नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय नमः शिवाय निद्राय शुद्धाय दिगम्बराय दश्मेदकाराय नमः शिवाय निद्राय शुद्धाय दिगम्बराय दश्मेदकाराय नमः शिवाय मंदाकिनी सलिला चंदन चर्चिताय नंदीश्वर ब्रह्मनाथ महेश्वराय मंदाकिनी सलिला चंदन चर्चिताय नंदीश्वर ब्रह्मनाथ महेश्वराय मंदार मुख बहु पुष्प
শিৱস্তুতিৰে আজিৰ দিনটোৰ আজিৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হ'ল মঞ্চত উপবিষ্ট প্ৰতিগৰাকী ব্যক্তিকে প্ৰতিগৰাকী শিল্পীকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় সুধীবৃন্দ আজি আমাৰ মাজত উপস্থিত আছে কিছু সময়ৰ আগতে মই ঘোষণা কৰিলোঁ এয়া আমাৰ বাবে অতি গৌৰৱৰ বতৰা কাৰণ ব্যস্ত সময়সূচীৰ মাজত তেওঁ আহি আমাৰ মাজত উপস্থিত হৈছে তেওঁ আন কোনো নহয় মোৰ কাষতে ৰৈ আছে তেখেত হৈছে নগাঁও লোকসভা সমষ্টিৰ মাননীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া অশেষ ধন্যবাদ আৰু এই মুহূৰ্তত আগবাঢ়িছোঁ এটি সম্বৰ্ধনা অনুষ্ঠানলৈ মই প্ৰতিগৰাকী ব্যক্তিকে মঞ্চত উপবিষ্ট প্ৰতিগৰাকী শিল্পীকে প্ৰতিগৰাকী ব্যক্তিকে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ উদ্যোক্তা সমিতিক আন্তৰিক অনুৰোধ জ্ঞাপন কৰিছোঁ প্ৰথমতে এয়া কাকলি শইকীয়াই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ বিচাৰিছে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আগবাঢ়িছোঁ আন এটি সম্বৰ্ধনা অনুষ্ঠানলৈ আমাৰ মাজত উপস্থিত আছে মঞ্জুলা হাজৰিকা বাইদেউ তেখেতকো সম্বৰ্ধনা জ্ঞাপন কৰিছে কাকলি শইকীয়াই আমাৰ মাজত উপস্থিত আছে বিশিষ্ট অভিনেত্ৰী সাংস্কৃতিক কৰ্মী জলি লস্কৰ বাইদেউ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ মাজত উপস্থিত আছে গুণ শইকীয়াৰ সহধৰ্মিনী পাৰুল শইকীয়া বাইদেউ তেখেতকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আন্তৰিক অনুৰোধ জনাইছোঁ আটাইগৰাকী ব্যক্তিকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এতিয়া মই মাইক্ৰফোনটো প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ হাতত অৰ্পণ কৰিছোঁ আমাৰ দৰ্শকবৃন্দৰ উদ্দেশ্যে দুআষাৰ ক'বলৈ নমস্কাৰ আজি মোৰ সৌভাগ্য যে হাতীচুং অঞ্চলৰ এজন অতি সংস্কৃতিবান তেখেতক সকলোৱে জানে তেখেত আকাশবাণী অনাতাঁৰ কেন্দ্ৰৰ এগৰাকী শিল্পী আছিলে লব্ধ প্ৰতিষ্ঠিত শিল্পী আছিলে আৰু তেখেতে চাকৰি বাকৰি এৰি পেলাই নগাঁৱত আহি এই সংস্কৃতিৰ সাধনাৰ কামত লাগি গ'ল আৰু বহু কষ্টৰ বহু ঘাত প্ৰতিঘাতৰ মাজেৰে তেওঁ এই সাংস্কৃতিক জীৱন চলাই গৈছিলে কেইবাখনো গ্ৰন্থও লিখিছিলে তেখেতে শাস্ত্ৰীয় সংগীতৰ ওপৰত এখন কিতাপ লিখিছিলে সংগীত বনিশা মোৰ যদি ভুল হোৱা নাই তেখেতে ভাওনাৰ ওপৰত এখন লিখিছিলে নাটক সপ্তকম আৰু গীতি সাহিত্য এখন লিখিছিলে মুকুতাৰ মালা তেখেতে বিভিন্ন ধ্ৰুপদী সংগীতৰ বিভিন্ন অংগ সেইবিলাক চৰ্চা কৰিছিলে আৰু তেওঁৰ একমাত্ৰ জীয়ৰী কাকলিৰ নামত এই কাকলি সংগীত কানন স্থাপন কৰিছিলে খুব সময় 1996 চনত গতিকে তেওঁ এই সংগীত কানন কাকলি সংগীত কাননৰ ধ্ৰুপদী সংগীতৰ সেই চৰ্চা চলি আহিছে আজিও আছে আৰু মই জনামতে মই এতিয়া লগো পাইছোঁ ভালেমান ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ এই শাস্ত্ৰীয় সংগীত নৃত্য এইবিলাকৰ সাধনা চলাই আহিছে সংগীত কাননৰ এই কাকলি সংগীত কাননৰ ছত্ৰছায়াত আজি এই অনুষ্ঠানত আমি সকলোৱে শ্ৰদ্ধা অৰ্পণ কৰিছোঁ আৰু মোৰ সৌভাগ্য যে মোৰ লগত প্ৰয়াত গুণ শইকীয়াদেৱৰ সহধৰ্মিনী তেখেত আছে আৰু ইয়াত আমাৰ মঞ্জুলা হাজৰিকা ডাঙৰীয়ানী আছে লস্কৰ ডাঙৰীয়ানী আছে আৰু আপোনালোক সকলো আছে মই আপোনালোকক আৰু উদ্যোক্তাসকলক আৰু আমাৰ শ্ৰীমতী কাকলি শইকীয়াক মই শুভেচ্ছা জনাইছোঁ আমি যাতে সকলোৱে কেতিয়াও এই প্ৰয়াত গুণ শইকীয়াৰ সেই কাম কাজবিলাক যাতে আমি ধৰি ৰাখিব পাৰোঁ আৰু উত্তৰোত্তৰ যাতে ইয়াৰ উন্নতি হয় আমি সকলোৱে আমাৰ সংস্কৃতিবান যিটো কাকলিয়ে কৈছিলে যে ঘৰে ঘৰে সংস্কৃতিবান নতুন প্ৰজন্মৰ সৃষ্টি হওক আৰু তেওঁলোকে অহৰহভাৱে এই আমাৰ যিটো পৰিচয় আমাৰ ধ্ৰুপদী সংগীত আমাৰ
যিখিনি সাংস্কৃতিক পৰিচয় সেইবিলাক যাতে তেওঁলোকে তাৰ ধাৰাটো অক্ষুণ্ণ ৰাখে তাৰ প্ৰতি মই মোৰ শুভেচ্ছা জনাইছোঁ আৰু আপোনালোককো নমস্কাৰ জনাই মই মোৰ বক্তব্য সামৰিছোঁ। বহুত ধন্যবাদ। সঁচাকৈ গুণ শইকীয়া ডাঙৰীয়াৰ পথ প্ৰদৰ্শনেৰে আগবাঢ়ি ঘৰে ঘৰে সৃষ্টি হওক নতুনৰ আৰু ঘৰে ঘৰে সংস্কৃতিৰ চৰ্চা হওক। মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে বহুমূলীয়া বক্তব্য প্ৰদান কৰিলে। ইয়াৰ লগতে মই বক্তব্য প্ৰদান কৰিবলৈ মঞ্জুলা হাজৰিকা বাইদেউক আন্তৰিক অনুৰোধ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। মোৰ সন্মুখত উপবিষ্ট সকলোকে মই ইয়াৰ পৰা মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কনিষ্ঠসকলক মৰম যাচিলোঁ আৰু প্ৰেক্ষাগৃহত উপবিষ্ট হৈ থকা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক মই নমস্কাৰ জনালোঁ। খুব ভাল লাগিছে লোকশিল্পী গুণ শইকীয়াৰ স্মৰণত তেওঁৰ জীয়ৰী কাকলিয়ে খুব সুন্দৰভাৱে এখন সংগীত স্কুল পৰিচালনা কৰি আছে। আমাক নিমন্ত্ৰণ কৰিলে আৰু গুণ শইকীয়াদেৱৰ কথা কি ক'ম, যদিও প্ৰয়াত বুলি কৈ থকা হৈছে, তেখেত প্ৰয়াত নহয়। তেখেতৰ সৃষ্টিৰ মাজতেই সৃষ্টিৰ মাজতেই তেখেত থাকিব। কাৰণ তেখেত ভাওনাৰ পৰা ভ্ৰাম্যমান থিয়েটাৰৰ পৰা সংগীতৰ পৰা নাটকৰ পৰা সকলোলৈকে জড়িত আছিল আৰু তেখেতৰ সুযোগ্যা কন্যাই জীয়ৰী কাকলিয়ে সেইটো বহন কৰি লৈ গৈ আছে। আজি সেয়েহে আমি এই শুভ সন্ধ্যাত আহি এই মঞ্চত উপবিষ্ট হৈছোঁ। কাকলিৰ যিটো সংগীত বা কি আছে নামটো, কাকলি সংগীত কাননলৈ মোৰ শুভেচ্ছা থাকিল আৰু তাত প্ৰশিক্ষিত হৈ থকা সকলো ছাত্ৰ ছাত্ৰীকে মই শুভেচ্ছা জনালোঁ। বেছি সময় মই নলওঁ, সকলো অপেক্ষা কৰি আছে সংগীত অনুষ্ঠানটি উপভোগ কৰিবলৈ। ইয়াকে কৈ মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। মঞ্জুলা হাজৰিকা বাইদেউৰ সাৰুৱা বক্তব্যৰ বাবে তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইবাৰ জলি লস্কৰ বাইদেউক মই দুআষাৰ ক'বলৈ আন্তৰিক অনুৰোধ জনাইছোঁ। প্ৰেক্ষাগৃহত উপস্থিত সকলোকে মই নমস্কাৰ জনাইছোঁ। একদম কথা ক'বলৈ ইচ্ছা এইকাৰণেই যোৱা নাই, সকলোকে আচলতে মই অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। গুণ শইকীয়া ডাঙৰীয়াৰ সুপুত্ৰীয়ে ইমান ধুনীয়া অনুষ্ঠান এটা এতিয়াও চলাই আহিছে। আজি ইমান বছৰে 96ৰ পৰা এয়া যেন সদায় এনেদৰেই চলি থাকে আৰু মই বিশেষকৈ এই অনুষ্ঠানৰ লগত জড়িত সকলোকে অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ আৰু বিশেষকৈ ইয়াত শিকি থকা যিখিনি ল'ৰা ছোৱালী আছে সকলোৰে অভিভাৱকক মই বিশেষকৈ ধন্যবাদ জনাইছোঁ যে তেখেতসকলে যে ইমান সুন্দৰ এটা অনুষ্ঠানত তেখেতসকলৰ ল'ৰা ছোৱালীখিনিক পঠিয়াইছে। গতিকে আমি এতিয়া অনুষ্ঠানৰ মাজলৈ গ'লে বেছি ভাল লাগিব নহয় জানো, সকলোৱে ৰৈ আছে। গতিকে এইখিনি কৈয়ে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আন্তৰিক ধন্যবাদ আৰু মই মঞ্চত উপবিষ্ট প্ৰতিগৰাকী ব্যক্তিক মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰি কাৰ্যসূচী উপভোগ কৰিবলৈ আন্তৰিক অনুৰোধ জনাইছোঁ আৰু এই মুহূৰ্তত আগবাঢ়িছোঁ পৰৱৰ্তী কাৰ্যসূচীলৈ। পৰৱৰ্তী কাৰ্যসূচী হিচাপে আছে বৰগীত পৰিৱেশন কৰিব লোকশিল্পী গুণ শইকীয়াৰ দুহিতা কাকলি শইকীয়াই। নমস্কাৰ। আমি পৰিৱেশন কৰিবলৈ লোৱা বৰগীত ভাগ শ্ৰী শ্ৰী শংকৰদেৱৰ। আমি অসংখ্য ভুল কৰিব পাৰোঁ, ভুল হ'ব পাৰে, গতিকে আপোনালোকে নিজ গুণে আমাক ক্ষমা কৰিব। আমি পৰিৱেশন কৰিবলৈ লোৱা বৰগীত ভাগৰ ৰাগ অহিৰ, তাল খৰমান মানচুক। মোৰ লগত বেহেলাত আছে পৰিণীতা গোস্বামী, খোলত আছে প্ৰকাশ ডেকা আৰু তালত আছে সনাতন ৰাজা। ছাত্ৰীসকল ভৰি মাৰি নাথাকিবা।
রাম রাম কহমো হে ধব জিউ কৈশন সাৰণ কৈশন সাৰণ দুষ্ট কৃষ্ণ প্ৰাণ কহমোহে
গুৰু দুজনাই দেখুৱাই যোৱা বাটেৰে আগবাঢ়ি আজি আমি এইখিনি পৰ্যায়ত উপনীত হৈছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ অমূল্য সৃষ্টিৰাজি, অমূল্য কৰ্মৰাজি এনেদৰে আমি সদায় জাউতি যোগীয়া কৰি ৰাখিব লাগিব। যেনেদৰে কৰিছিল লোকশিল্পী গুণ শইকীয়াই, ঠিক একেদৰে আজিৰ মঞ্চত আপোনালোকে দেখিবলৈ পালে তেখেতৰ দুহিতা, তেখেতৰ কন্যা কাকলি শইকীয়াক। তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ বাদ্যযন্ত্ৰত সংগত কৰা প্ৰতিগৰাকী শিল্পীলৈ। প্ৰিয় সুধীবৃন্দ, এই মুহূৰ্তত আগবাঢ়িছোঁ এটি নৃত্যৰ অনুষ্ঠানলৈ। ভাৰত নাট্যমৰ এটি অনুষ্ঠান গুৰু বন্দনা। জ্ঞান আৰু অনুপ্ৰেৰণাৰে আমি সকলোৱে এগৰাকী গুৰুক স্তুতি কৰোঁ, বন্দনা কৰোঁ। তেখেত হৈছে আমাৰ বাবে সাহসৰ প্ৰতীক, প্ৰেৰণাৰ প্ৰতীক। গতিকে ভাৰত নাট্যমৰ এটি অনুষ্ঠান আপোনালোকলৈ আগবঢ়াইছোঁ। অনুষ্ঠানটি হৈছে গুৰু বন্দনা। অনুষ্ঠানটিৰ আৰম্ভণিতে শিৱস্তুতি কৰা হ'ব আৰু তাৰ পাছত গুৰু বন্দনাৰে পৰৱৰ্তী নৃত্য সমাপ্ত কৰা হ'ব, সমাপন কৰা হ'ব। নৃত্যৰ পৰিচালনা হৈছে উপাসনা মহন্ত। নৃত্য পৰিৱেশনৰ আগত, প্ৰদৰ্শনৰ আগত মই উপাসনা মহন্ত বাইদেউক মঞ্চলৈ আদৰণি জনাইছোঁ। দৰ্শকবৃন্দক উদ্দেশ্যি তেখেতে দুআষাৰ ক'ব। নমস্কাৰ। প্ৰথমে মই পিতা গুণ শইকীয়াদেৱলৈ মই মোৰ সেৱা জনাইছোঁ আৰু উপস্থিত সকলোলৈ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই যোৱা এবছৰে কাকলি সংগীত কাননত ভাৰত নাট্যমৰ শিক্ষা দিবলৈ গুৱাহাটীৰ পৰা আহি আছোঁ আৰু ইয়াতে আচলতে আমাৰ এবছৰ নোহোৱা ছাত্ৰী, মানে এবছৰ পাৰ হৈছে আৰু কিছুমান ছাত্ৰী 2 মাহ বা এমাহ শিকিও আজি ষ্টেজত পাৰফৰ্ম কৰিব। গতিকে মই আপোনালোকৰ ওচৰত তেওঁলোকলৈ যাতে আশীৰ্বাদ আৰু তেওঁলোকক এটা আশীৰ্বাদ দি তেওঁলোকৰ ভৱিষ্যত ভাল হ'বৰ বাবে আশীৰ্বাদ দিয়ে, সেইটো আপোনালোকলৈ অনুৰোধ জনাইছোঁ। কাৰণ খুব কম দিনত তেওঁলোকে এই প্ৰচেষ্টা হাতত লৈছে। মাত্ৰ এমাহ 2 মাহ শিকি এটা ভাৰত নাট্যমৰ নিচিনা খুব টান নাচ এটা শিকিবলৈ চেষ্টা কৰি আজি আপোনালোকৰ ওচৰত প্ৰদৰ্শন কৰিব। গতিকে আমি সকলোৱে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। यस्य वाचिकं सर्ववान्मयम् आङ्गिकं भुवनं यस्य वाचिकं सर्ववान्मयम् आहार्यं चन्द्रतारादिकं वन्दे सात्विकं शिवम् आहार्यं चन्द्रतारादिकं वन्दे सात्विकं शिवम् आङ्गिकं भुवनं यस्य वाचिकं सर्ववान्मयम् आङ्गिकं भुवनं यस्य वाचिकं सर्ववान्मयम् आहार्यं चन्द्रतारादिकं वन्दे सात्विकं शिवम् आहार्यं चन्द्रतारादिकं वन्दे सात्विकं शिवम् सात्विकं शिवम् शिवम्
गुरुसाक्षात् परब्रह्मा तस्मै श्री गुरवे नमः गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो गुरुसाक्षात् परब्रह्मा तस्मै श्री गुरवे नमः तस्मै श्री गुरवे नमः गुरवे नमः गुरवे नमः सारे 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 সঁচাকৈয়ে কি সুন্দৰ অংগী ভংগীমা মুখৰ অভিব্যক্তি নহয় জানো তেওঁলোকে ভুল কৰিছে কিন্তু এদিন গৈ তেওঁলোক সঁচা অৰ্থত শিল্পী হ'ব ভুলবোৰে তেওঁলোকক শুধৰণিৰ পথলৈ লৈ যাব আৰু এই কণমানিসকলৰ বাবে আপোনালোকে এটি হাত চাপৰি বজাওক কাৰণ এই মুহূৰ্তত তেওঁলোকৰ বাবে আপোনালোকে দিব পৰা উৎকৃষ্ট উপহাৰ আন একোৱে নাই তেওঁলোকে উৎসাহ পাব এইখন মঞ্চত তেওঁলোকে যিখিনি প্ৰদৰ্শন কৰি থৈ গৈছে সেই প্ৰদৰ্শনেৰে এদিন জগত জয় কৰিব পাৰে কণমানিসকলৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আগবাঢ়িছোঁ আন এটি নৃত্যৰ অনুষ্ঠানলৈ এইবাৰ আপোনাক হ'বলৈ আগবঢ়াম ভাৰত নাট্যমৰ আন এটি অনুষ্ঠান শ্লোকাঞ্জলি গণেশ সৰস্বতী শিৱ আৰু ব্ৰহ্মাক স্তুতি কৰি এই নৃত্য প্ৰদৰ্শন কৰা হয় গতিকে মই কাকলি সংগীতাননৰ শিক্ষাৰ্থীসকলক ছাত্ৰীসকলক মঞ্চলৈ আদৰিছোঁ আপোনাক হ'বলৈ আগবঢ়াই দিছোঁ শ্লোকাঞ্জলি निवारक
আচলতে যিসকলে চেষ্টা কৰে তেওঁলোকে সদায় জিকি যায়। সেয়েহে কোৱা হয় চেষ্টাৰ অসাধ্য একো নাই। আৰু সেই কথাকেই এইসকল শিল্পীয়ে দেখুৱাই থৈ গ'ল। মই প্ৰতিগৰাকী শিল্পীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগবাঢ়িছোঁ আন এটি নৃত্যৰ অনুষ্ঠানলৈ। এইবাৰ আপোনালোকলৈ আগবঢ়াম শব্দম। ভাৰত নাট্যমৰ আন এটি অনুষ্ঠান শব্দমত কৃষ্ণৰ বিভিন্ন ৰূপৰ বৰ্ণনা কৰা হয়। গতিকে আহকচোন আমি সকলোৱে উপভোগ কৰোঁ শব্দম, নৃত্য পৰিচালনা উপাসনা মহন্তৰ। No
আটাইগৰাকী শিল্পীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত আগবাঢ়িছোঁ এটি সম্বৰ্ধনা অনুষ্ঠানলৈ। সংগীত চৰ্চাৰে সমাজত নিজৰ নাম উজ্বলোৱা এগৰাকী শিল্পী আমাৰ মাজত উপস্থিত আছে। তেখেত হৈছে পৰিণীতা গোস্বামী। মই তেখেতক মঞ্চলৈ আদৰিছোঁ। সৰু কালৰে পৰা সংগীত চৰ্চাৰ জৰিয়তে নিজৰ নাম উজ্বলাই তুলিছে এইগৰাকী শিল্পীয়ে। তেখেত হৈছে পৰিণীতা গোস্বামী। মই তেখেতক মঞ্চলৈ আদৰিছোঁ আৰু সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ উদ্যোক্তা সমিতিক আন্তৰিক অনুৰোধ জনাইছোঁ। প্ৰিয় সুধীবৃন্দ, ভূপেন হাজৰিকাদেৱে কৈ গৈছে, সাগৰ সংগমত কটনা সাঁতুৰিলোঁ, তথাপিতো হোৱা নাই ক্লান্ত। ভূপেন হাজৰিকাদেৱৰ প্ৰতিটো গীত আমাৰ সকলোৰে প্ৰিয়, নহয় জানো? আৰু তেখেতৰ গীতৰ চৰ্চা কৰা প্ৰতিগৰাকী শিল্পীয়ে নিজৰ নাম উজ্বলাই তোলাৰ লগতে ভূপেন হাজৰিকাদেৱৰ অমৰ সৃষ্টিক আমাৰ মাজত চিৰযুগমীয়া কৰি ৰাখিছে। তাৰ ভিতৰত এগৰাকী শিল্পী হৈছে নয়নজ্যোতি শইকীয়া। পেছাত এগৰাকী তেখেত শিক্ষক, কিন্তু অন্তৰৰ পৰা তেখেত এগৰাকী শিল্পী, যিয়ে সৰুৰে পৰাই ভূপেন হাজৰিকাদেৱৰ গীতৰ চৰ্চা, তেখেতৰ অমৰ সৃষ্টিসমূহক আমাৰ মাজত জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে। ইয়াৰ সমান্তৰালকৈ তেখেতে বাস্তৱমুখী গীত লিখাৰ লগতে জীৱনমুখী গীত লিখিও খ্যাতি অৰ্জন কৰিছে। মই নয়নজ্যোতি শইকীয়াক মঞ্চলৈ আদৰণি জনাইছোঁ। আমি তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ। ভূপেন হাজৰিকাদেৱৰ গীতৰ আজীৱন সাধক, তেখেতক সঁচা অৰ্থত ভাল পোৱা এগৰাকী ব্যক্তি আমাৰ মাজত উপস্থিত আছে আৰু এয়া হৈছে নয়নজ্যোতি শইকীয়া। তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনন্য সৃষ্টিৰাজিৰে অনন্য শৈলীৰে তেখেতে বাস্তৱমুখী গীত, জীৱনমুখী গীত তেখেতে ৰচনা কৰি থৈ গৈছে আৰু অনাগত দিনতো তেখেতৰ সৃষ্টিৰাজি অব্যাহত থাকিব। পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত আগবাঢ়ি গৈছোঁ এটি সংগীত অনুষ্ঠানলৈ। এতিয়া আছে এটি দলীয় গীত প্ৰদৰ্শন পৰিৱেশন কৰিব কাকলি সংগীত কাননৰ শিক্ষাৰ্থীসকলে। মই তেখেতসকলক মঞ্চলৈ আদৰণি জনাইছোঁ।
আচলতে এওঁলোকক দেখি আমাৰ সকলোৰে শৈশৱকাললৈ মনত পৰিছে নহয় জানো সৰুতেও আমিও এনেধৰণে এখন মঞ্চ পাইছিলোঁ আমাক মা দেউতাহঁতে এই মঞ্চখনলৈ লৈ গৈছিল আৰু সেই মঞ্চত আমি সকলোৰে কিছু স্মৃতি শৈশৱকালৰ স্মৃতি এখন মঞ্চত সদায় জড়িত হৈ আছে আৰু সেইসকল শিল্পীৰে কিছু শিল্পী আজিও আমাৰ মাজত জীয়াই আছে তেওঁলোকে চৰ্চা কৰি চিৰযুগমীয়া হৈ আছে তেওঁলোকৰ বিশেষকৈ সৃষ্টিৰাজিসমূহ আমাৰ মাজত চিৰযুগমীয়া হৈ থাকিব নহয় জানো এই কণমানি শিল্পী কেইগৰাকীলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু এই মুহূৰ্ততে পুনৰ এটি গীতৰ অনুষ্ঠানলৈ যাব বিচাৰিছোঁ এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছোঁ আন এটি দলীয় গীত পৰিৱেশন কৰিব কাকলি সংগীত কাননৰ জ্যেষ্ঠ শাখাই রাধা একাকিনী যমুনার বাণী বিরোহীর পরি বৃন্দাবনতে রাধা একাকিনী যমুনার বাণী বিরোহীর পরি কদম্ব ফুলা নাই কদম্ব ফুলা নাই ও শ্যাম বিরহে মরিন সুয়া শ্যাম কানু ও শ্যাম কানু নব যাও বিনু ভোলা লাইলো পুরা রুন ঝুন ঝুন রুন ঝুন ঝুন দুধারি লুতকে রাধা সুমিলে হিয়া সাতি ফুটি বিরহ নলে দুধারি লুতকে রাধা সুমিলে হিয়া সাতি ফুটি বিরহে অনরে নুখুনি মুরলীর তান নুখুনি মুরলীর তান ও শ্যাম আহিবনে শারদীয় জোন শ্যাম কানু ও শ্যাম কানু নব যাও বিনু
শ্যাম কানো নবজাগিয়া বেলো খোলা লাইলো পুরা রঞ্জন ঝুন রঞ্জন ঝুন রঞ্জন ঝুন এই গীতটি 1998 চনত নগাঁও আকাশবাণীৰ শ্ৰেষ্ঠ গীত হিচাপে স্বীকৃত হৈছিল গীতটি পিতাই 97 চনমানত লিখিছিল আৰু সুৰ কৰিছিল আৰু গাইছিল জাগিৰোডৰ শান্তা শইকীয়াই আজি তেওঁ আমাৰ মাজত উপস্থিত আছে মই মঞ্চত তেখেতক এখন গামোচাৰে আপ্যায়িত কৰিবৰ বাবে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ উৰ্বশী মহন্তক এয়া আমাৰ বোৱাৰী আচলতে পিতাৰ বোৱাৰী ডক্টৰ উৰ্বশী মহন্ত আপুনি কিবা ক'ব প্ৰথমতে মই লোকশিল্পী গুণ শইকীয়াদেৱলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেখেত মোৰ দাদাও আছিলে তেখেতে মোক সংগীতৰ ক্ষেত্ৰত বহুতখিনি আগুৱাই নিছিলে বিশেষকৈ নগাঁও অনাতাঁৰ কেন্দ্ৰত যিবিলাক গীত মই ৰেকৰ্ডিং কৰিছিলোঁ সকলো সময়তে তেওঁ মোৰ লগত আছিল লগতে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰতো মই বিহু গীতৰ ৰেকৰ্ডিং দাদাৰ লগতে কৰিছিলোঁ আজি দাদালৈ মোক বহুত মনত পৰিছে আৰু তেওঁ প্ৰতিষ্ঠা কৰি থৈ যোৱা সংগীত কাকলি সংগীত কানন কাকলিয়ে বহুত সুন্দৰকৈ পৰিচালিত কৰিছে আজি মোক তেওঁ মাতি আনি এইকণ সন্মান জনোৱাৰ বাবে কাকলি শইকীয়ালৈ মই বহুত বহুত মৰম আৰু বহুত বহুত ধন্যবাদ জনাইছোঁ লগতে আজি মোৰ গুণদালৈ বহুত মনত পৰিছে আৰু মই অলপ আৱেগিক হৈ পৰিছোঁ ধন্যবাদ আচলতে যি ব্যক্তিয়ে নিজৰ শিপা পাহৰি নাযায় তেখেতৰ অস্তিত্ব সমাজত কেতিয়াও ম্লান হৈ নাযায় আৰু তাৰেই নিদৰ্শন দেখুৱাই থৈ গৈছে স্বনামধন্য লোকশিল্পী গুণ শইকীয়াদেৱে তাৰে এটি অংশ আমি আজি শুনিবলৈ পালোঁ গতিকে ভাবকচোন তেখেতৰ জীৱন পৰিক্ৰমা কিমান বিশাল হ'ব লাগিব মই শিল্পীকেইগৰাকীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগবাঢ়িছোঁ আন এটি অনুষ্ঠানলৈ প্ৰিয় সুধীবৃন্দ আমাৰ মাজত আহি উপস্থিত হৈছেহি এগৰাকী বিশিষ্ট সংগীত শিল্পী আমি সকলোৱে তেখেতক জানো চিনি পাওঁ তেখেত হৈছে জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞা ডাঙৰীয়া মই তেখেতক মঞ্চলৈ আদৰণি জনাইছোঁ আৰু এই মুহূৰ্তত এটি সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িব বিচাৰিছোঁ মই মঞ্চলৈ আদৰণি জনাইছোঁ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞা ডাঙৰীয়াক তেখেতক এখনি ফুলাম গামোচা আৰু এটি স্মাৰকেৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ সঁচাকৈ এয়া আচলতে আমাৰ তৰফৰ পৰা কাকলি সংগীত কাননৰ পৰা এটি সৰু উপহাৰ ব্যস্ত সময়সূচীৰ মাজত তেখেত আহি আমাৰ মাজত উপস্থিত হোৱাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত মই তেখেতক মাইক্ৰফোনটো অৰ্পণ কৰিছোঁ যিহেতু আমি সকলোৱে গীত শুনি ভাল পাওঁ গতিকে ৰূপম ভূঞা ডাঙৰীয়াৰ পৰাও আমি কেইটামান গীত উপভোগ কৰিম গীত শুনিম নমস্কাৰ আজি এই অনুষ্ঠানলৈ আমন্ত্ৰিত কৰাৰ বাবে কাকলি সংগীত কাননৰ প্ৰত্যেকজন সদস্যকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গুণ শইকীয়া খুৰালৈ মই মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু দুটি গীত গাম ট্ৰেকতে গাব লাগিব এই গীতটিৰ কথা দীপাংক শইকীয়াৰ আৰু দীপাংক আপোনালোক সকলোৱে চিনি পায় কাকলিৰ ভাইটি গুণ শইকীয়া খুৰাৰ ল'ৰা আৰু তেওঁ এখন এলবাম কৰিছিলোঁ শুভকামনা বুলি সেই এলবামখনৰে যিটো টাইটেল ছং আছিল সেইটো মই এবাৰ গাবলৈ আগবাঢ়িছোঁ আৰু এই গীতটিৰ সংগীত ব্যৱস্থাপনাও কৰিছিল পলাশ সূৰ্য গগৈ আশা কৰিছোঁ আপোনালোকে গীতটি ভাল পাব
আহিৰ জোনাকী ঢেউদি ফুৰিছে মৰমে মিনা কথা ওলাহে বুটা বচা গৰু দিয়া চিলা উৰিছে শুভ কামনা একা যদি তুলি দিলো তোমাৰ গীতিৰ কথা অভিলাষ দাস, সুৰ ৰিদীপ লহকৰ। গীতটি মই গাবলৈ চেষ্টা কৰিম। চুপে আকাশত দিনালে নিজানে চুপে আকাশত দিনালে বিজুলী ফুলা জানে উসুপে আকাশ দিনালে Thank you.